আমাৰ এই কোন হাজাৰগুৰি মিলন গাঁও বুলি কয় লংচাই বৰলা জেগাখন চকলা পালে ঘৰ ৰাতিপুৱা 6টাৰ পৰা এতিয়ালৈকে আছে আৰু মহ অলপ আছে সেইখিনি পোহনীয়া মহ মানে গড়টো যিকোনো সময়ত গাঁৱৰ ফালে আহিব পাৰে কিন্তু আমি চাই আছো ৰাতিপুৱাৰ পৰা ইয়াত গতিকে ৰাইজকো জনাইছো ৰাইজে চাই আছে আহিব পাইছে চাই আছে বন বিভাগক অৱগত কৰিলে নেকি ৰাতিপুৱা আহিছে গড় মানুহ আহিছিল তেওঁলোকে চাই মেলি গ'ল ক'ৰ পৰা আহিছে বুলি ভাবিছে গড়টো ক'ব নোৱাৰি দেই এতিয়া ক'ৰ পৰা আহিছে আগত আহিছিলে বুলি কোৱা শুনিছোঁ ইয়াৰ পৰা একদম এই আমাৰ হেৰিলৈ যায় কি কৈছিলে আমাৰ চিতলীয়া যায় আহিছিলোঁ বুলি কৈছে কিন্তু সেইটো দেখা নাই দেই আপোনালোকে এতিয়া ভয় সংশয় কিবা পাইছে কাৰণ কেতিয়াবা ৰাতি যদি গুচি আহে গাঁৱৰ ফালে কাৰোবাক হয়তো অনিষ্ট নাই ই নকৰে এইটো গড় মই চাইছোঁ আজি কিন্তু পঢ়া নহ'ব সি পলাব ৰাতি সি পলাব মানে সেইফালে জংঘল আছে ন চিতলীয়া গাহৰিজন তালৈ যাব কৈছে গড়টো দেখিলোঁ কিমান সময়ত দেখিছে 9টা বজাৰ পৰা এতিয়ালৈকে আছে ঘৰৰ কাষলৈ আহিছে কালি ৰাতি প্ৰত্যক্ষ কৰিছিলে নি আপুনি নাজানো আমি নাই দেখা ন কিমান ডাঙৰ মহ নিচিনা ন এতিয়াও বিচৰণ কৰি আছে আছে এইফালে আপুনি দেখিছিলে নি চবেই দেখিছে আৰু ওচৰতে আছিলে ঘৰটো তাৰপিছত গ'লগৈ এতিয়া শুই থাকিছে এইটো কি জেগা বুলি কয় দেখোন সেইটো নাজানো মই আমিও কিবা গাঁৱৰ আমাৰ এই কোন হাজাৰগুৰি মিলন গাঁও বুলি কয় লংচাই বৰলা জেগাখন চকলা পালে ঘৰ ৰাতিপুৱা 6টাৰ পৰা এতিয়ালৈকে আছে আৰু মহ অলপ আছে সেইখিনি পোহনীয়া মহ মানে গড়টো যিকোনো সময়ত গাঁৱৰ ফালে আহিব পাৰে কিন্তু আমি চাই আছো ৰাতিপুৱাৰ পৰা ইয়াত গতিকে ৰাইজকো জনাইছো ৰাইজে চাই আছে আহিব পাইছে চাই আছে বন বিভাগক অৱগত কৰিলে নেকি ৰাতিপুৱা আহিছে গড় মানুহ আহিছিল তেওঁলোকে চাই মেলি গ'ল ক'ৰ পৰা আহিছে বুলি ভাবিছে গড়টো ক'ব নোৱাৰি দেই এতিয়া ক'ৰ পৰা আগত আহিছিলে বুলি কোৱা শুনিছোঁ ইয়াৰ পৰা একদম এই আমাৰ হেৰিলৈ যায় কি কৈছিলে আমাৰ চিতলীয়া যায় আহিছিলোঁ বুলি কৈছে কিন্তু সেইটো দেখা নাই দেই